সকলোলৈকে নমস্কাৰ। মই ধ্ৰুৱজ্যোতি কলিতা, ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ 2015 আৰু 16 বৰ্ষৰ প্ৰাক্তন সভাপতি আৰু লগতে সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ এজন সক্ৰিয় কৰ্মী আৰু আপোনালোকৰ দৰেই ঠিক মই এজন সাধাৰণ শিক্ষাৰ্থী। জীৱনৰ প্ৰাৰম্ভিক পৰ্যায়তেই নিজৰ পিতৃ মাতৃ আৰু পাৰিৱেশিক বাতাবৰণৰ দ্বাৰা ঠিক হাজাৰজনৰ দৰেই ময়ো মোৰ নিজৰ জীৱন শিক্ষাৰ পাতনি মেলিছিলোঁ। তাৰ পৰৱৰ্তী পৰ্যায়ত সেই জীৱন শিক্ষাৰ ধাৰাবাহিকতা ৰক্ষাৰ্থে আপোনালোকৰ দৰেই ঠিক মোকো আৰু প্ৰতিজন শিক্ষাৰ্থীক আনুষ্ঠানিক শিক্ষাৰ অন্তৰ্ভুক্ত কৰালে। আৰু সেই আনুষ্ঠানিক শিক্ষাৰ যাত্ৰাপথত আমি এনে বহু শিক্ষাগুৰু পালোঁ, যাৰ দ্বাৰা আজি আমিও অনুপ্ৰাণিত। এনে বহু শিক্ষাগুৰু পালোঁ, যিসকলৰ আদৰ্শৰে আজি আমিও আপ্লুত আৰু তেওঁলোকৰ আদৰ্শৰেই আমিও জীৱনত আগবাঢ়ি গৈছোঁ। কিন্তু তাৰ মাজত এনে কিছুমান শিক্ষাগুৰু পালোঁ, যিসকলে ছাত্ৰ ছাত্ৰীৰ যিটো মানসিক বোজা, যিটো ঘৰুৱা পৰিস্থিতি, তাক অনুধাৱন নকৰাকৈ বিভিন্ন ধৰণৰ শৈক্ষিক বোজা ছাত্ৰ ছাত্ৰীৰ ওপৰত জাপি দিয়ে, যিটো সেই সময়ত আমাৰ কাৰণে এক দুৰ্ভাগ্য বুলি ভাবিছিলোঁ। আৰু আজিও অনুভৱ কৰোঁ যে বৰ্তমান শিক্ষা ব্যৱস্থাত ছাত্ৰ ছাত্ৰীৰ মানসিক বোজা, ছাত্ৰ ছাত্ৰীৰ মানসিক চাপ আৰু ঘৰুৱা পৰিৱেশৰ ওপৰত ভিত্তি কৰিয়ে প্ৰকৃততে শিক্ষাগুৰুৱে হওক, শিক্ষা ব্যৱস্থাই হওক, তেওঁলোকৰ ওপৰত শৈক্ষিক বোজা জাপি দিব লাগে। ঠিক একেদৰে আজি বৰ্তমান অসমৰ প্ৰেক্ষাপটত অসমৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগ তথা UGC আমাৰ কাৰণে এক তেনে এজন শিক্ষাগুৰুলৈ ৰূপান্তৰিত হৈছে। তেনে এজন শিক্ষাগুৰুৰ চৰিত্ৰই তেওঁলোকে আমাৰ আগত আত্মপ্ৰকাশ ঘটাইছে, কিয়নো তেওঁলোকে অসমৰ কোনো ধৰণৰ পৰিস্থিতিৰ বুজ নোলোৱাকৈ, অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ মানসিক বোজাৰ বুজ নোলোৱাকৈ, পাৰিৱেশিক বাতাবৰণৰ বুজ নোলোৱাকৈ তেওঁলোকে নিৰ্দেশনা জাৰি কৰিছে স্বেচ্ছাচাৰীভাৱে। ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যসমূহত লগতে অসমতো বিভিন্ন সময়ত বিভিন্ন ধৰণৰ সমস্যাই জৰ্জৰিত হয়। আজি অসমত বানপানীৰ তাণ্ডৱ, আনফালে ক'ভিডৰ আতংক। তেনে এটা অৱস্থাত আনহাতে বিশ্ববিদ্যালয় অনুদান আয়োগ তথা UGCৰ নিৰ্দেশনা, যিয়ে সঁচাকৈ প্ৰতিজন ছাত্ৰ ছাত্ৰীক ভাৰাক্ৰান্ত কৰি তুলিছে, মানসিকভাৱে দুৰ্বল কৰি তুলিছে। এতিয়া প্ৰশ্ন হ'ল যে ডিব্ৰুগড় বিশ্ববিদ্যালয় লগতে গুৱাহাটী বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়ৰ লগতে ভাৰতবৰ্ষৰ বিভিন্নখন বিশ্ববিদ্যালয়ৰ প্ৰকৃততে তেনে এটা মানসিকতা, বৰ্তমান ছাত্ৰ ছাত্ৰীসকলৰ তেনে মানসিকতা আছেনে যে পৰীক্ষা ব্যৱস্থাত তেওঁলোকে সুন্দৰভাৱে পৰীক্ষাত মনোনিৱেশ কৰিব পৰা? সেই কথাটো কিন্তু বিশ্ববিদ্যালয় অনুদান আয়োগে বুজি উঠাটো অত্যন্ত প্ৰয়োজনীয়। সেইবাবে প্ৰশ্ন হয় যে বৰ্তমান বিশ্ববিদ্যালয় অনুদান আয়োগ তথা চমুকৈ UGCয়ে প্ৰদান কৰা নিৰ্দেশনা বৰ্তমান সময়ত অসমৰ কাৰণে প্ৰাসংগিক নে? যদি অসমৰ কাৰণে এইবাবেই প্ৰাসংগিক নহয়, কিয়নো অসমৰ বৰ্তমান বানপানী এনে কিছু পৰিস্থিতিৰ সৃষ্টি হৈছে, ক'ভিডৰ আতংক এনেকৈ মানসিক ভীতিগ্ৰস্ত কৰি তুলিছে যে আজি ৰেল লাইনত বহু ছাত্ৰ ছাত্ৰী, শিক্ষাৰ্থী এতিয়াও জীৱন নিৰ্বাহ কৰিব লগা হৈছে বানপানীৰ বাবে। ঘৰৰ পৰা ওলাব নোৱাৰা অৱস্থা, জীৱনৰ মৌলিক অধিকাৰ খৰ্ব হৈছে COVID-19ৰ বাবে। তেনে এটা অৱস্থাত বিশ্ববিদ্যালয় অনুদান আয়োগে কোনো ধৰণৰ ক্ষেত্ৰভিত্তিক অধ্যয়ন নকৰাকৈ ছাত্ৰ ছাত্ৰীৰ ওপৰত এনেধৰণৰ মানসিক বোজা জাপি দিয়াটো প্ৰকৃততে এটা যুক্তিসংগত কথা হয় জানো? সেইটো আপোনালোকে প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে অনুভৱ কৰক। কিয়নো আজি দেখা গৈছে যে বিশ্ববিদ্যালয় অনুদান আয়োগৰ বহু সিদ্ধান্ত স্ববিৰোধী। কিয়নো তেখেতলোকে এফালে ক'ব যে ছাত্ৰ ছাত্ৰীসকল শৈক্ষিকভাৱে লগতে শাৰীৰিকভাৱে সুস্থ থাকিব লাগিব, তেতিয়া তেওঁলোকক দেশৰ সম্পদ হিচাপে গঢ়ি তুলিব পৰা যাব, আৰু আনফালে তেওঁলোকে কোনো ধৰণৰ ক্ষেত্ৰভিত্তিক অধ্যয়ন নকৰাকৈ, ছাত্ৰ ছাত্ৰীসকলক অনুধাৱন নকৰাকৈ তেওঁলোকে নিৰ্দেশনাৰ উপৰি নিৰ্দেশনা জাৰি কৰিছে, যিয়ে প্ৰকৃততে প্ৰতিজন শিক্ষাৰ্থীক, প্ৰতিজন সজাগ শিক্ষাৰ্থীক তেওঁলোকে বিপাঙত পেলাইছে, তেওঁলোকে শংকিত কৰি তুলিছে, যি শংকিত কৰাৰ অধিকাৰ তেওঁলোকৰ নাই। কিয়নো যদি ভাৰতীয় সংবিধান মতেও যদি আমি সেই কথা অনুধাৱন কৰিব যাওঁ, তেন্তে দেখা যাব যে ক্লজ নাম্বাৰ আৰ্টিকল 21ৰ মতেও তেওঁলোকে ৰাইট টু লাইফৰ ওপৰত কোনো ধৰণৰ নিৰ্দেশনা জাৰি কৰিব নোৱাৰে। আৰু এটা প্ৰশ্ন হ'ল, বিশ্ববিদ্যালয় অনুদান আয়োগৰ প্ৰকৃততে ভাৰতবৰ্ষৰ বিভিন্নখন বিশ্ববিদ্যালয় উপাচাৰ্যসমূহৰ লগত আলোচনা মৰ্মে আৰু এক গণতান্ত্ৰিক পৰ্যায়েৰে আৰু গণতান্ত্ৰিক পন্থা অৱলম্বন কৰি তেওঁলোকে এই সিদ্ধান্ত গ্ৰহণ কৰিছেনে, নে কেৱল মাত্ৰ একছত্ৰী সম্ৰাটৰ দৰে অকলশৰীয়াকৈ তেওঁলোকে এই সিদ্ধান্ত গ্ৰহণ কৰিছে? কিয়নো ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হয়, যেনেকৈ বাৰিষাৰ সময়ত অসমত বানপানীৰ সৃষ্টি হয়। সেইবাবে অসমৰ বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্যসমূহৰ লগত প্ৰকৃততে বিশ্ববিদ্যালয় অনুদান আয়োগ আলোচনাত মিলিত হৈছেনে, সেইটো আমাৰ কাৰণে আৰু প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ কাৰণে এক অত্যন্ত
চিন্তনীয় বিষয়, কিয়নো ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যসমূহত যদি কোনো ধৰণৰ বৰ্তমান সমস্যাৰ সৃষ্টি হওক নহওক সেইটো দ্বিতীয় কথা, কিন্তু অসমত কিন্তু আজি বানপানীয়ে মানুহক জুৰুলা কৰে। তেনে এটা অৱস্থাত প্ৰকৃততে অসমৰ ছাত্ৰ ছাত্ৰীসকল মানসিকভাৱে প্ৰস্তুত হৈ উঠেনে এটা পৰীক্ষা ব্যৱস্থাৰ কাৰণে, কাগজ কলম ব্যৱহৃত নম্বৰ কেন্দ্ৰিক পৰীক্ষা ব্যৱস্থাৰ কাৰণে? সেই কথাটো অসমৰ বিশ্ববিদ্যালয়সমূহৰ লগত বিশ্ববিদ্যালয় অনুদান আয়োগে বহাটো আৰু আলোচনা কৰাটো অত্যন্ত প্ৰয়োজনীয়। অসম চৰকাৰৰ লগত আলোচনা কৰাটো অত্যন্ত প্ৰয়োজনীয় যে সেই নিৰ্দেশনা অসমৰ ছাত্ৰ ছাত্ৰীসকলে মানিব পৰাকৈ তেওঁলোকে যোগ্য হৈ উঠিছেনে? আৰু যদি নকৰে তেন্তে অসম চৰকাৰৰ ফালৰ পৰা তেনে কিছুমান অনুৰোধ পত্ৰ বিশ্ববিদ্যালয় অনুদান আয়োগলৈ প্ৰেৰণ কৰিছেনে যে আজি অসমৰ শিক্ষাৰ্থীসকল বহুত শংকিত, বহু চিন্তিত আৰু তেওঁলোকৰ মানসিক অত্যন্ত বেছি বুজাৰ সৃষ্টি হৈছে, সেয়েহে আজি আপোনালোকৰ নিৰ্দেশনা মনাৰ ক্ষেত্ৰত অসমৰ শিক্ষাৰ্থীসকল অসমৰ্থ। সেই ষ্টেণ্ড আমাৰ অসম চৰকাৰে আৰু অসম চৰকাৰৰ শিক্ষা বিভাগে প্ৰকৃততে ল'ব পাৰিছেনে, সেইটো আমাৰ কাৰণে এক ডাঙৰ প্ৰশ্ন। আৰু যদিহে প্ৰকৃততে এই গণতান্ত্ৰিক ব্যৱস্থাত ছাত্ৰ ছাত্ৰীসকলৰ শব্দক যদি ৰুদ্ধ কৰিবৰ চেষ্টা কৰে, ছাত্ৰ ছাত্ৰীসকলৰ শব্দক যদি তেওঁলোকে ৰখাবৰ কাৰণে বাৰে বাৰে চেষ্টা কৰে, তেন্তে সেইটো ছাত্ৰ ছাত্ৰী আৰু গণতান্ত্ৰিক পন্থাৰ বাবে অত্যন্ত বেছি দুৰ্ভাগ্যজনক বিষয়। সেইবাবে ভাবোঁ যে ঠাই বিশেষে বিশ্ববিদ্যালয় অনুদান আয়োগে বিভিন্ন ধৰণৰ নটিফিকেশ্যন অৰ্থাৎ নিৰ্দেশনা জাৰি কৰিব লাগে আৰু সময় অনুযায়ী নিৰ্দেশনা জাৰি কৰিব লাগে। আৰু তেওঁলোকে নিজৰ সিদ্ধান্ত এটা ঘোষণা কৰাৰ আগত প্ৰকৃততে প্ৰতিটো অঞ্চলৰ ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰাটো অত্যন্ত বেছি প্ৰয়োজনীয় বুলি মই নিজে অনুভৱ কৰোঁ। আৰু লগতে প্ৰশ্ন আহে যে বৰ্তমান ক'ভিড-19ৰ আতংক আৰম্ভ হোৱাৰ ইতিমধ্যে 5 মাহ উকলি গ'ল। আজি ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থা তথা অসমৰ শিক্ষা বিভাগে কাগজ কলম ব্যৱহৃত নম্বৰ কেন্দ্ৰিক পৰীক্ষা ব্যৱস্থাৰ কোনো ধৰণৰ বিকল্প পদ্ধতি এটা উদ্ভাৱন কৰিব নোৱাৰাটো সঁচাকৈ আমাৰ কাৰণে এক দুৰ্ভাগ্যজনক বিষয়। আপোনালোকে ভাবক যে প্ৰতিটো ক্ষেত্ৰত যদি বিকল্প ব্যৱস্থা থাকে, আজি বিশ্ববিদ্যালয় অনুদান আয়োগ আৰু অসমৰ শিক্ষা বিভাগে আজি 5 মাহ দিন ধৰি ছাত্ৰ ছাত্ৰীসকলৰ মানসিক বোজাক উপলব্ধি কৰিব পাৰিছে। যদি তেওঁলোকে পৰীক্ষাত বহিব নোৱাৰে তেন্তে তেওঁলোকৰ মনত কেনে এটা চাপৰ সৃষ্টি হ'ব সেইটো অনুভৱ কৰিব পাৰিছে। সেয়েহে তেওঁলোকে আজি ইমান শিক্ষাবিদ থকা অৱস্থাত, ইমান শিক্ষিত ব্যক্তি অসমত থকা অৱস্থাত তেওঁলোকে তাৰ এটা বিকল্প ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে নেকি? আৰু যদি পৰা নাই তেন্তে আমাৰ শিক্ষা বিভাগৰ কাৰণে অত্যন্ত বেছি এক লজ্জাকৰ বিষয়। প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে সেই কথা আমি অনুভৱ কৰিব পাৰোঁ। তেওঁলোকে যদি ক'ভিড-19ৰ আতংকৰ পৰা ৰক্ষা কৰিবৰ কাৰণে বিভিন্ন বিকল্প ব্যৱস্থাৰ আয়োজন কৰিব পাৰিছে, তেওঁলোকে গণতান্ত্ৰিক আন্দোলনসমূহক মষিমূৰ কৰিবৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ পন্থা অৱলম্বন কৰিব পাৰিছে, ঠিক তেনেদৰে শিক্ষা ব্যৱস্থাৰ বিকল্প ব্যৱস্থা এটা অৱলম্বন কৰিব নোৱাৰাটো, তেওঁলোকে উদ্ভাৱন কৰি উলিব নোৱাৰাটো তেওঁলোকৰ সাংঘাতিক এটা বৃহৎ বিফলতা বুলি মই নিজে অনুভৱ কৰোঁ আৰু আমাৰ শিক্ষা ব্যৱস্থাৰ লগত জড়িত থকা প্ৰতিজন ব্যক্তিয়ে অনুভৱ কৰে। আৰু কিছুমান প্ৰশ্ন আহে যে বৰ্তমান তেন্তে বিশ্ববিদ্যালয় অনুদান আয়োগে বিকল্প ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰাৰ পৰৱৰ্তী পৰ্যায়ত কি সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব? তেন্তে আমি আমাৰ বৰ্তমান চলি থকা শিক্ষা ব্যৱস্থালৈ যাওঁ তেন্তে দেখিব যে কাগজ কলম ব্যৱহৃত নম্বৰ কেন্দ্ৰিক শিক্ষা ব্যৱস্থাই এক স্থিতাৱস্থালৈ ৰূপান্তৰিত হৈছে। আৰু সেই স্থিতাৱস্থাক আমি টচ নচ কৰি আমি ছাত্ৰ ছাত্ৰীসকলৰ যোগ্যতা নিৰূপণৰ বাবে আমি অন্য এক বিকল্প ব্যৱস্থা গ্ৰহণ কৰিব পাৰোঁ। আমি বিভিন্ন ধৰণৰ গৱেষণামূলক কিতাপ পত্ৰৰ দ্বাৰা বা গৱেষণামূলক কিছুমান ৰিচাৰ্চ প্ৰকৃততে ছাত্ৰ ছাত্ৰীসকলক প্ৰদান কৰিব পাৰে। ইয়াৰ উপৰি তেওঁলোকে প্ৰেজেণ্টেশ্যন আৰু ছেমিনাৰৰ দ্বাৰা তেওঁলোকৰ যোগ্যতা নিৰূপণ কৰিব পাৰে। আৰু ইয়াৰ উপৰিও অন্যান্য বহু শিক্ষাগুৰুসকলৰ পৰামৰ্শ মতে অন্যান্য বিভিন্ন ধৰণৰ তেওঁলোকে শিক্ষা ব্যৱস্থাৰ বিকল্প এটা উদ্ভাৱন কৰিব পাৰে, কিন্তু তেওঁলোক বিফল, তেওঁলোক অসমৰ্থ, যিটো আমাৰ অসমৰ প্ৰতিজন শিক্ষাৰ্থীৰ কাৰণে অত্যন্ত বেছি দুৰ্ভাগ্যজনক বিষয়। এতিয়া আপোনালোকে এটা বস্তু লক্ষ্য কৰক, মই আপোনালোকক অৱগত কৰিম যে আমাৰ কাগজ কলম ব্যৱহৃত শিক্ষা ব্যৱস্থাই প্ৰকৃততে ছাত্ৰ ছাত্ৰীসকলক যোগ্যতা নিৰূপণৰ কাৰণে উপযুক্ত বুলি আপোনালোকে অনুভৱ কৰেনে? আজি ক'ভিড-19ৰ আতংক হৈছে আমাৰ বাবে এক সুবিধা। ক'ভিড-19ৰ আতংকৰ যি প্ৰত্যাহ্বান, সেই প্ৰত্যাহ্বান অসম চৰকাৰে একচেপ্ট কৰি লোৱাটো অত্যন্ত বেছি প্ৰয়োজনীয়, কিয়নো আজি ক'ভিড-19ৰ আতংকৰ বাবেই আমাৰ শিক্ষা ব্যৱস্থাত এক পৰিৱৰ্তন আহিল। আপোনালোকে চব যোগাত্মক দৃষ্টিভংগীৰে সেই পৰিৱৰ্তন হৈছে অনলাইন ক্লাছ। আজি অনলাইন ক্লাছটো ইমপ্লিমেণ্টেশ্যন হোৱাৰ বাবে আমি অনলাইন ক্লাছৰ উপকাৰিতা আৰু অপকাৰিতা আমি দুয়োটা দিশ সুন্দৰভাৱে বিশ্লেষণ কৰিব পাৰিলোঁ। ঠিক একেধৰণে
আজি বিশ্ববিদ্যালয় অনুদান আয়োগে পৰীক্ষাৰ ক্ষেত্ৰতো কাগজ কলম ব্যৱহাৰ নকৰাকৈ পৰীক্ষা হলত নোযোৱাকৈ ছাত্ৰ ছাত্ৰীসকলৰ যোগ্যতা কেনেকৈ আমি পৰিমাপ কৰিব পাৰোঁ তাৰ এটা বিকল্প পদ্ধতি উদ্ভাৱন কৰাটো কিন্তু এতিয়া সময়ৰ কাৰণে এক উপযুক্ত সময় আৰু তেওঁলোকে পৰীক্ষা কৰি চাব পাৰিলে পৰীক্ষামূলকভাৱে তেওঁলোকে প্ৰকৃততে এক উদ্ভাৱন কৰিব পাৰিলেহেঁতেন নীতি কিজানি সেই নীতিয়ে আমাৰ কাগজ কলম ব্যৱহৃত নম্বৰ কেন্দ্ৰিক পৰীক্ষা ব্যৱস্থাৰ বিপৰীতে কিজানি অধিক সফলভাৱে কিজানি ছাত্ৰ ছাত্ৰীসকলৰ মনত গা কৰি উঠে কিজানি ছাত্ৰ ছাত্ৰীসকলে প্ৰকৃততে যিসকল ছাত্ৰ ছাত্ৰীয়ে কাগজ কলম ব্যৱহৃত পৰীক্ষা ব্যৱস্থাৰ প্ৰতি অনীহা প্ৰকাশ কৰে তেখেতলোকে কিজানি সেই ব্যৱস্থাৰ প্ৰতি কিজানি বেছি অধিক আগ্ৰহী হৈ উঠে কিজানি তেওঁলোকক সম্পদ হিচাপে তৈয়াৰ কৰাৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াত কিজানি সেই বিকল্প পৰীক্ষা ব্যৱস্থাই কিজানি আমাক প্ৰকৃততে বেছি অনুপ্ৰাণিত কৰি তোলে সেই কথা কিন্তু প্ৰত্যাহ্বান হিচাপে লৈ বিশ্ববিদ্যালয় অনুদান আয়োগে ছাত্ৰ ছাত্ৰী আৰু ভাৰতবৰ্ষৰ বিভিন্ন শিক্ষা ব্যৱস্থাত কিন্তু প্ৰয়োগ কৰাটো অত্যন্ত বেছি প্ৰয়োজনীয় আৰু প্ৰাসংগিক বিষয় আছিল কিন্তু আজি আমাৰ এই শৈক্ষিক স্থিতাৱস্থাৰ পৰা বাহিৰত ওলাই বিশ্ববিদ্যালয় অনুদান আয়োগ বা বিভিন্ন বিশ্ববিদ্যালয়ে সিদ্ধান্তসমূহ ল'বলৈ শংকিত হৈছে ভয় হৈছে তেওঁলোকৰ কিজানি তেওঁলোকৰ যি পৰীক্ষা কেন্দ্ৰিক ব্যৱস্থাই পৰীক্ষা কেন্দ্ৰিক ব্যৱস্থাৰ মাজত বেমেজালিৰ সৃষ্টি হয় কিন্তু আপোনালোকে জানে যে এনে কিছু বহু শিক্ষাৰ্থী আছে যি শিক্ষাৰ্থী আজি কাগজ কলমৰ ক্ষেত্ৰত পিছপৰা কিন্তু তেওঁলোকৰ কিন্তু প্ৰতিভাৰ অভাৱ নাই সেই প্ৰতিভাসমূহ বৰ্তমান অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত অথলে গৈছে তেওঁলোকে আগবাঢ়ি যাব পৰা নাই তেওঁলোকৰ কাৰণেও যদি আজি এই বিকল্প ব্যৱস্থাই কিন্তু অধিক অনুপ্ৰাণিত কৰি তুলিলে বুলি মোৰ লগতে প্ৰতিজন শিক্ষাৰ্থী আশাবাদী সেয়েহে এনেধৰণৰ কিছুমান সিদ্ধান্ত যদি তেওঁলোকে লয় তেন্তে নিশ্চয় অসমৰ লগতে ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থা উন্নতৰ পৰা উন্নত পৰ্যায়লৈ গতি কৰিব পাৰে বুলি অনুভৱ কৰোঁ আৰু লগতে আজি আমি বৰ্তমান শিক্ষা ব্যৱস্থাৰ যদি আমি কিছুমান ক্ষেত্ৰ যদি লক্ষ্য কৰোঁ হয় অসম চৰকাৰ তথা ভাৰতবৰ্ষ তথা বিশ্ববিদ্যালয় অনুদান আয়োগে এনে কিছুমান সিদ্ধান্ত লৈছে যি সিদ্ধান্ত আজি কাগজ কলম ব্যৱহৃত পৰীক্ষা ব্যৱস্থাৰ পৰা আঁতৰত আজি তেওঁলোকে প্ৰেজেণ্টেশ্যনৰ ব্যৱস্থা কৰিছে ছেমিষ্টাৰ ছিষ্টেমৰ ব্যৱস্থা কৰিছে CBCS ছিষ্টেমৰ ব্যৱস্থা কৰিছে কিন্তু শতকৰা 80% এতিয়াও কিন্তু পৰীক্ষা হলত গৈ কাগজ কলম ব্যৱহাৰ কৰিয়েই আমি আমাৰ নিজৰ যোগ্যতাৰ আমি মাপকাঠি নিৰূপণ কৰিব লগা হয় আজি কেৱল 20%হে কেৱল প্ৰেজেণ্টেশ্যন ছেমিনাৰ আৰু বিভিন্ন ধৰণৰ আনুষাংগিক শৈক্ষিক কৰ্মসূচীসমূহে আমাৰ যোগ্যতা নিৰূপণ কৰে এতিয়াও সম্পূৰ্ণৰূপে ব্যৱহাৰিক শিক্ষাৰ দ্বাৰা অনুপ্ৰাণিত হোৱাই নাই আৰু সেই ব্যৱহাৰিক শিক্ষাক অতি শীঘ্ৰে ভাৰতবৰ্ষৰ লগতে অসমৰ বিভিন্ন ৰাজ্যসমূহত প্ৰয়োগ কৰাটো অত্যন্ত বেছি গুৰুত্বপূৰ্ণ আৰু বৰ্তমান সময়ত প্ৰাসংগিক হৈ উঠিছে কিয়নো যিমানেই বেছি এনেধৰণৰ কাগজ কলম ব্যৱহৃত পৰীক্ষা ব্যৱস্থাৰ ওপৰত মানুহ নিৰ্ভৰশীল হৈ থাকিব সিমানেই বেছি আমাৰ নিবনুৱা সমস্যা বৃদ্ধি পাব সিমানেই বেছি আমাৰ মাজত থকা বিভিন্ন ধৰণৰ ডিপ্ৰেশ্যন আৰু বিভিন্ন ধৰণৰ শৈক্ষিক বেমেজালিৰ সৃষ্টি হ'ব সেইবাবে সেই বিকল্প ব্যৱস্থা উদ্ভাৱন কৰাটো বৰ্তমান সময়ত অত্যন্ত প্ৰতিজন ব্যক্তিৰ কাৰণে প্ৰাসংগিক হৈ উঠিছে বুলি মই নিজে অনুভৱ কৰোঁ শেষত মই ক'ব বিচাৰোঁ যে যোগ্য ছাত্ৰ ছাত্ৰীক আৰু অধিক উজ্জ্বল কৰাটো যেনেকৈ আমাৰ শিক্ষা ব্যৱস্থাৰ মূল কৰ্তব্য আৰু দায়িত্ব ঠিক একেদৰে কাগজ কলম ব্যৱহৃত নম্বৰ কেন্দ্ৰিক পৰীক্ষা ব্যৱস্থা পৰীক্ষা হলত গৈ তেওঁলোকে নিজৰ যোগ্যতা নিৰূপণ কৰা পৰীক্ষা ব্যৱস্থাৰ প্ৰতি অনীহা প্ৰকাশ কৰা সেইসকল প্ৰতিভাশালী যুৱক তথা প্ৰতিভাশালী শিক্ষাৰ্থীসকলকো কিন্তু আগবঢ়াই নিয়াটো আমাৰ কাৰণে সমানেই গুৰুত্বপূৰ্ণ তেতিয়াহে সমস্যাৰ সমাধান হ'ব তেতিয়াহে নিবনুৱা সমস্যাৰ যি পৰিমাণ সেই পৰিমাণ কমিব আৰু শিক্ষা ব্যৱস্থা অধিক প্ৰাসংগিক হৈ উঠিব বুলি মই নিজেই দৃঢ় বিশ্বাসী আৰু আশা কৰিছোঁ এই শিক্ষা ব্যৱস্থা আৰু বেছি সুন্দৰ হওক আৰু এই শিক্ষা ব্যৱস্থাই প্ৰকৃততে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যসমূহৰ পৰিস্থিতিসমূহ শান্ত হোৱাৰ পাছতেই এক আমাৰ কাৰণে নিদৰ্শন হৈ ৰওক তাৰে আশা কৰিছোঁ আৰু মোৰ নিজৰ এই ফেচবুকৰ যি এই ভিডিঅ' বৰ্তমান মই সমাপ্তি বুলি আপোনালোকৰ আগত ঘোষণা কৰিছোঁ ধন্যবাদ জয় আই অসম Tell me pretty lies, look me in the face, tell me that you love me.